Inauguration of stage by class teachers unit. First number আছে felicitation and introduction of guests by teachers unit. 6 number আছে welcome address by principal of the Civil College. আজি অতিথি ফালৰ পৰা বিশেষকৈ আমাৰ টিচাৰ ইউনিট অৰ্গেনাইজ কৰিছে মূল দুটা হিচাপে টিচাৰ ইউনিটক আমি দায়িত্ব দিয়া হৈছে এই টিচাৰ ইউনিটে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় সন্মানীয় সহকৰ্মীবৃন্দ অধ্যয়নৰত শিক্ষাৰ্থীসকল প্ৰাক্তন শিক্ষাৰ্থীসকল এখন মহাবিদ্যালয়ৰ কাৰণে ২৭টা বছৰ এক দীঘল পৰিক্ৰমা এই দীঘল পৰিক্ৰমাৰ অংশীদাৰ আমি হ'ব আজি কৰ্মব্যস্ততাময় জীৱনত অলপমান সময় উলিয়াই এই সন্মিলনৰ অংশীদাৰী হোৱা আমাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলক আজিৰ এই সভাখনিলৈ উষ্ম আদৰণি জনাইছোঁ বিদ্যাৰ্থী প্ৰৱেশ সেৱাৰ্থী প্ৰস্থান এই মন্ত্ৰ সাৰোগত কৰি আজি ২৭টা বছৰে বহুজন শিক্ষাৰ্থী এই মহাবিদ্যালয়ত খোজ দিছিল তেওঁলোক আজি সমাজৰ একোজন দায়িত্বশীল
শক্তিলৈ ৰূপান্তৰ কৰিছে। তাৰ পৰিকল্পনাৰ উদ্দেশ্যে এখন কমিটি গঠন কৰা হ'ব আজি এই সভাত। গতিকে আজি এই সভাখনৰ উদ্দেশ্য অত্যন্ত মহৎ। আমি বহু পুৰণি চিনাকি মুখ আজি একেলগতে দেখা পাই অতি আনন্দিত হৈছোঁ। অৱশ্যে আমাৰ এই সভাখনি আৰম্ভণি কৰাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি দেৰি হৈছে। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ, সেৱা বিচাৰিছোঁ। কিন্তু আপোনালোক হতাশ হ'ব নালাগে। এয়া আমাৰ আৰম্ভণিহে, আৰম্ভণিত খেলিমেলি হয়। আমি আশা ৰাখিছোঁ আপোনালোকে মহাবিদ্যালয়ৰ উন্নতিৰ কাৰণে, সমাজখনৰ উন্নতিৰ কাৰণে হাত উজান দিব, আপোনালোকে সহায়ৰ হাত আগবঢ়াব। গতিকে মই বৰ্তমান লেখামেলাৰ লগত জড়িত আৰু এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মই শিক্ষকতা কৰি আছোঁ। ধন্যবাদ। भी तो कर ले सितम, हंस हंस के सहेंगे हम, इतने भी तो कर ले सितम, हंस हंस के सहेंगे हम, ये प्यार ना होगा तुम सनम, तेरी कसम हो सनम, तेरी कसम, सनम तेरी कसम। Thank you everyone. বৰ্তমান এইখন মহাবিদ্যালয়ৰ হাই ছেকেণ্ডাৰী ছেকশ্যনৰ শিক্ষকতা কৰি আছে। নমস্কাৰ, মোৰ নাম শ্ৰী জগত বৰা। মই 2016 চনত অসমীয়া ডিপাৰ্টমেণ্টৰ পৰা BA পাছ কৰিছোঁ। বৰ্তমান মই ধেমাজি পলিটেকনিকৰ লেবৰেটৰী সহায়ক হিচাপে কাম কৰি আছোঁ। থেংক ইউ। 2020 and now I am serving as a teacher in Daman Tribal High School. Thank you. That is moving in this particular. Now with these memories only you can live. With these memories only you can have your journey unto life. Now this is the very moment that we have to memorize. I hope all my alumni who are present here will see their faces, exchange their hearts, share their knowledge among themselves, and perhaps they may see the first reminiscences of their life. I hope, my dear alumni, you people are great. অন্তৰংগ আলাপৰ দিন। কিমান দিনৰ পৰা তোমালোকে হাঁচি খোৱা, লগ খোৱা, কথা বতৰা আছে, তোমালোকে কথা পতা দিন আছে। গতিকে এই অনুষ্ঠানটিত মই তোমালোকৰ অন্তৰংগ আলাপৰ বেছি সময় নলওঁ। মই মাত্ৰ দুটামান মোৰ মনৰ অনুভৱ ব্যক্ত কৰিম। আজি 6 ডিচেম্বৰ, আগুনৰ কুঁৱলী খালি শীতৰ আমেজ থকা এটা সুন্দৰ দিন। এই দিনটো চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ কাৰণে এটা ঐতিহ্যপূৰ্ণ দিন। এই কথা আমাৰ শিক্ষাগুৰুসকলে আমাৰ আদৰণি ভাষণত অধীক্ষক মহোদয়ে সকলোৱে উল্লেখ কৰি গৈছে। লক্ষ্যৰ উদ্দেশ্যত ডক্টৰ তুলি গগৈ বাইদেউ আৰু শিক্ষকৰ একাষাৰত কৃষ্ণ ভুজেল ছাৰে যিখিনি কথা কৈ গ'ল, মই স্বৰটো শ্ৰৱণ কৰিব বিচৰা নাই। তথাপি মই এটা কথা ক'ব বিচাৰিছো যে ছাত্ৰসকলৰ যিটো শক্তি সকলোৱে অনুভৱ কৰিছে নিশ্চয়। এই শক্তি কিন্তু পৃথিৱীত আন কোনো শক্তিয়ে পূৰাব নোৱাৰে। প্ৰাক্তন ছাত্ৰই হওক বা পঢ়ি থকা যিসকল ছাত্ৰ তেওঁলোকে হওক, সেই অভাৱটো কিন্তু কোনেও পূৰাব নোৱাৰে। তেওঁলোকে যিখিনি কাম কৰিম বুলি ভাবে সেইখিনি সঁচাই সফল কাম কৰিব।
মই স্বাধীন দেশৰ বন কৰা দেউতা। মই স্বাধীন দেশৰ বন কৰা দেউতা। পুৱাৰে পৰা দেৱাৰী খাটি সন্ধিয়ালৈ কিনো 2 কেজি চাউল, 25 গ্ৰাম চাহপাত, 10 টকাৰ আলু পিঁয়াজ। মুঠচ নোমাত মুখালে চিপচাকে কৰোঁ তেতিয়ালৈ পৰাতে মুখস্থ মাতে ঘৰলে জনমকে এই মৰা গাঁও। মই স্বাধীন দেশৰ বন কৰা দেউতা। প্রত্যেক মুহূর্ততে কিন্তু দাদা ধরুন জানিবা বীর তুমি মহাভক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ শব্দ বহেলিকা কিবাদৰে কবিতা ভয়ত এই দৈৱকীৰ মৃত্যুৰ ভয়ত নহয় তেনেকুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই তাত হাবিমুখে কৰিম গ্ৰহণ সুবৰ্ণ সুযোগ মিলিল ভাগ্য দানৱ আত্মমূৰ তিক্ততা অধিপত অৰ্জপত বিঘিনিকতাই মথুৰাৰ ভাগ্যৰ বিময় দিন লুটিয়াই চাইলম দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে খটাই মহাৰাজক নিধন হাতে তুলি ললো এই তীক্ষ্ণ তৰোৱাল জঁপিয়াই পৰিম মই বজাৰ সাগৰত সাৱধান মথুৰাবাসী সাৱধান বৰ ব্যৱস্থা কৰিছে আমাৰ কাৰণে আমি আহি আছো ৱাও খাবা আজি যিবিলাকে নাহিলে মাজনী খাবলৈ নাপালে